নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গাঁৱলীয়া বাৰ কৰাকৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ মই অন্য ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমিও আপোনালোকৰ আশীৰ্বাদত একদম ভালে আছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ পুনৰ লিপ কেৰি কাপোৰ চেলেঞ্জৰ পাৰ্ট 4 লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভালেই পাব আৰু আগতে যেনেকৈ মৰম দিছিলে ভিডিঅ'বোৰত তাতকৈ বেছি মৰম দিব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই বহুত দুৰ্বল হৈ গৈছোঁ, কাৰণ কিবা এটা অসুখ হৈ আহিছে, মানে ল' প্ৰেছাৰ হৈছে, গতিকে সিমান এটা হেভি কৰিব নোৱাৰিম। পাউডাৰ মাংস খাব লাগিব। তথাপিতো আপোনালোকৰ কাৰণে ট্ৰাই কৰিম, কাৰণ কমেণ্ট কৰি কৈছিলে যে লিপ কেৰি কাপোৰ চেলেঞ্জৰ পাৰ্ট 4 লাগে, সেইকাৰণে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব আৰু বহুত বেছি মৰম দিব। আৰু কমেণ্ট এটা কৰি শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে, আৰু বেছিকৈ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন হৈছে আমাৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে তেওঁলোকে আমাক ছাবস্ক্ৰাইব কৰি দিব। কাষত বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহ'লে বলক বেছি দেৰি নকৰে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক পাৰ্ট 1। এটা পাৰ্ট গ'ল। বেছি টাইম ৰাখা নহ'লে নোৱাৰে ৰাখিব। এইবাৰ 2 নম্বৰ ভৰি দুখন ইয়াত এনেকৈ দুখন বিচনাতে লৈছে, আৰু এনেকৈ ট্ৰাই কৰিম এনেকৈ দিবলৈ। ভৰিয়ে ভাঙি যায় নেকি নাজানো দে। দেখা পালে ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দে কমেণ্ট কৰি। ভালেই লাগিছে নে বেয়াই লাগিছে? আমাৰ কি হৈছে, আমাৰ ৰুমবিলাকৰ কাৰণে অসুবিধা হয় ভিডিঅ'বিলাক বনাব, সেইকাৰণে অলপ অসুবিধা হৈছে। তথাপিতো ট্ৰাই কৰিছোঁ। এইবাৰ চাব 3 নম্বৰ 2 নম্বৰ দেখা দি ভালকৈ কেনেকৈ দিম এটি বিমাই দেখোন মই বেছি মারবে এবার সাপন অন্য দিন চলবে ভাগৰ লাগিছে বহুত মাজে মাজে। এবার চাব আৰু ফেলে আমার দিয়ে রক্ষা দেওয়া এটা কিন্তু খেতে দি ফেলে আমার দিয়ে রক্ষা হ'ব দে এটা দিওঁ দে দিব বুঝা
কেনেকুৱা লাগিল উলিয়াই কেনেকুৱা ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব আমাক ভাল লাগিলে বেয়া লাগিলে আৰু এতিয়া মই বহুত দুৰ্বল হৈছোঁ কাৰণে মানে কি আৰু বহুত দুৰ্বল হৈছোঁ আৰু সেইকাৰণে ডাঙৰ অসুবিধা হৈছে আপোনালোকৰ পিছলৈ আপোনালোকক আৰু ভাল লগা ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে দীপ্তি কাপোৰ চেলেঞ্জৰ আজি এইখিনিয়ে দেখুৱালোঁ আৰু যদি কিবা ভুল হৈছে আমাক আগুলিয়াই দিব কিবা যদি ভুল কৰিছোঁ তেনেহ'লে দেখুৱাই দিব তেতিয়া আমাৰ ভাল লাগিব আৰু কমেণ্ট এটা কৰি জনাব সকলোৱে আৰু এই আগতছে বেছি মৰম দিব এই ভিডিঅ'টোত আৰু লাইক কৰি দিব এটা আৰু যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ আছে আমাৰ চেনেল নতুন ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল বাই বাই পুনৰ নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম বাই